ৰাজনৈতিকভাৱে সক্ৰিয় প্ৰতিজন ব্যক্তিৰ বাবে এই খবৰটো গুৰুত্বপূৰ্ণ। লোকসভা নিৰ্বাচনৰ তাৰিখ এতিয়ালৈকে ঘোষণা হোৱাই নাই, কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো আহিছে নিৰ্বাচনী আয়োগৰ ফালৰ পৰা। দেশৰ নিৰ্বাচনী আয়ুক্ত অৰুণ গোৱেলে হঠাৎ পদত্যাগ কৰিছে আৰু অৰুণ গোৱেলৰ পদত্যাগ পত্ৰত ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে চহী কৰিছে। অৰুণ গোৱেলে কি কাৰণত পদত্যাগ কৰিল সেয়া এতিয়া ৰহস্যৰ মাজত। ৰাজনৈতিকভাৱে সক্ৰিয় দেশৰ প্ৰতিজন নাগৰিককে এই খবৰটোৱে আচলতে হতচকিত কৰিছে। আমিও হতচকিত হৈছোঁ যে দেশৰ নিৰ্বাচনী আয়ুক্তগৰাকীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে হঠাৎ কিয় পদত্যাগ কৰিব লগা হ'ল। সমগ্ৰ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত। দুটা দিন পূৰ্বে সংবাদমেলো সম্বোধন কৰিছিল অৰুণ গোৱেলে। গতিকে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পূৰ্বেই বা নিৰ্বাচনৰ পূৰ্বেই দেশৰ এগৰাকী নিৰ্বাচনী আয়ুক্তৰ পদত্যাগ এয়া ৰহস্যৰ মাজত।